ৰেচিপি বনাম মাংস। ইয়াত এতিয়া তেল দিম। তেল দি আছোঁ। পিঁয়াজ দি আদা, নহৰু আৰু জলকীয়া গুড়ি, জিৰা গুড়ি, তাৰপৰা ধনিয়া পাউডাৰ দি দিছোঁ আৰু হালধি দি দিছোঁ। এবাৰ মই দেখাই নিদিলেও মই সেইকেইটা মছলা ব্যৱহাৰ কৰিছোঁ। বেলেগ মছলা মই ব্যৱহাৰ নকৰোঁ। ব্যৱহাৰ কৰিবলগীয়া হ'ল কাৰণে এতিয়া মই আকৌ লৰাই দিছোঁ। এতিয়া মই আলু ব্যৱহাৰ কৰি দিলোঁ। মাংস মজাৰ হৈ গ'ল। দেখিছোঁ ইয়াত এতিয়া মই পানী ব্যৱহাৰ কৰিম। পানীৰে দি দিছোঁ। মই বেছি পানী ব্যৱহাৰ নকৰোঁ, যিহেতু মই জোল নাৰাখোঁ ইমান। এয়া মোৰ পানী হৈ যাব। এতিয়া আপোনালোকক খোৱাৰ পিছত দেখাই আছোঁ। আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। মাংস তৰকাৰী ৰেডি। এতিয়া আপোনালোকক দেখাই আছোঁ।